মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক স্বাগতম জনাইছো মোৰ এমএইচ মেথছ পইণ্টলৈ আজি তোমালোকৰ দশম শ্ৰেণী গণিত বিষয়ৰ ত্ৰিকোণমিতিৰ পৰিচয় অধ্যায়টোৰ 8.1 অনুশীলনীৰ কোৱেশ্চন নম্বৰ 8 আৰু কোৱেশ্চন নম্বৰ 8 ৰ সমাধান কৰিম আহা তো আমাক দিয়া আছে কোৱেশ্চনটোত যদি 3 cot a = 4 তেন্তে 1 - tan square a / 1 + tan square a = cos square a - sin square a হ'বনে পৰীক্ষা কৰা তো সব আমাক কোৱেশ্চনটো দিছে 3 * cot a = 4 এটো দিয়া আছে আৰু আমি দেখুৱাব লাগিব লেফট হ্যান্ড আৰু রাইট হ্যান্ড এই দুটা ইকুয়াল হয় অর্থাৎ সবা যেহেতু cot দিয়া আছে আমি tan টো পাম তাৰ বিপৰীত cot দিয়া থাকিলে cotৰ মান পালে আমি tanৰ মান তাৰ বিপৰীতটো পাম গতে tanৰ মানটো আমি সহজতে পাম কিন্তু cos আৰু sinৰ মান পাব লাগিলে আমি এটা সমকোণী ত্ৰিভুজ ABC আঁকিবই লাগিব তো ABC এটা মই সমকোণী ত্ৰিভুজ আঁকি লৈছো যত B কোণটো সমকোণ আৰু এংগল A আৰু এংগল C সূক্ষ্মকোণ কাৰণ আমাক ইয়াত দিয়া আছে 3 * cot a অৰ্থাৎ এই ক্ষেত্ৰত A টো হৈছে এটা সূক্ষ্মকোণ যাৰ বাবে A সূক্ষ্মকোণ হোৱাকৈ ত্ৰিভুজটো অঁকা হৈছে তেতিয়ালে আমি ত্ৰিভুজ ABC ধৰি লৈছো ধৰা হল সমকোণী ত্ৰিভুজ ABC এংগল B = 90 ডিগ্ৰী এংগল A আৰু এংগল C দুটা সূক্ষ্মকোণ মই ইয়াতে লিখিলো সূক্ষ্মকোণ এবাৰ আমাক দিয়া আছে 3 cot a = 4 এটো লিখিলাম দিয়া আছে 3 * cot a = 4 ইয়াৰ পৰা আমি পাওঁ cot a = 4/3 cot a = 4/3 যেহেতু তিনিটো পূৰণ এইফালে গলে হৰণ হ'ব তো এই ক্ষেত্ৰত cot a মানে আমি বুজি পাম cot মানে হৈছে tanৰ বিপৰীত tan টো কি আছিল sin cos tan সিৰিয়ালি লক ভুক লভ অৰ্থাৎ tan মানে হৈছে লভ অৰ্থাৎ লম্ব বাই ভূমি তাৰ বিপৰীতটো ভূমি বাই লম্ব তেতিয়ালে ভূমি বাই লম্ব a কোণ সাপেক্ষে ভূমি হৈছে AB আৰু লম্ব হ'ব BC ইকুয়াল টু আমাক ইফালে আছে 4/3 এবাৰ AB আৰু BC ৰ মান বাহু দুটাৰ মান একচুৱেল মান পাব লাগিলে আমি এই 4/3 অনুপাতটোক আমি এটা ধনাত্মক অখণ্ড সংখ্যা k ধৰি লৈছো ধৰা হল তো ইয়াৰ পৰা পাও AB = AB ওপৰত আছে 4 ওপৰত আছে গতে 4 তাৰ লগত k টো পূৰণ হ'ব আৰু BC = যেহেতু হৰত 3 আছে 3 লগতে k টো পূৰণ হ'ব ঠিক আছে AB আৰু BC পালো AB 4k পাইছো আৰু এটো আছে 3k এবাৰ AC বাহুৰ মানটো আমাক লাগিব তো পাইথাগোৰাছৰ সূত্ৰ মতে আমি AC বাহুৰ মান উলিয়াম পাইথাগোৰাছৰ সূত্ৰ মতে কৰ্ণ স্কয়াৰ সমান ভূমি স্কয়াৰ যোগ লম্ব স্কয়াৰ কৰ্ণ হৈছে AC স্কয়াৰ = ভূমি AB স্কয়াৰ যোগ লম্ব BC স্কয়াৰ AC ৰ মান আমাক দৰকাৰ গটিকে AC ত থকা বৰ্গ চিহ্নটো উঠাই দিলে আনফালে বৰ্গমূল চিহ্ন বহিব লগতে AB ৰ মান আমি বহাই দিম 4k হোল স্কয়াৰ প্লাস BC ৰ মান 3k তাক আমি স্কয়াৰ দিব লাগিব কাৰণ BC ত স্কয়াৰ আছে তো ইয়া সৰল কৰিলে আমি পাওঁ √16k স্কয়াৰ প্লাস 9k স্কয়াৰ হ'ব দুটাক যোগ কৰিলে আমি পাওঁ √16 * 25 k স্কয়াৰ 25k স্কয়াৰ বৰ্গমূল ললে 25 ৰ বৰ্গমূল 5 আৰু k স্কয়াৰ বৰ্গমূল k পালো অৰ্থাৎ AC বাহুৰ মান পালো 5k এবাৰ আমি ত্ৰিভুজটোৰ তিনিটা বাহুৰ মান যেতিয়া পাইছো এবাৰ sin আৰু cos আমাক দৰকাৰ যেহেতু আমাক লেফট হ্যান্ড ৰাইট হ্যান্ড সমান হ'বনে নাই পৰীক্ষা কৰিবলৈ দিছে গতে sin আৰু cos ৰ মানৰ দৰকাৰ গতে এবাৰ sin আমি লিখিব পাৰো sin মানে হৈছে লক অৰ্থাৎ লম্ব বাই কৰ্ণ এতেকে মই ইয়াতে লিখিছো এতেকে sin a = sin এর দৰকাৰ হ'ব লক লম্ব বাই কৰ্ণ তেতিয়ালে a কোণ সাপেক্ষে লম্ব BC বাই কৰ্ণ AC BC বাই AC this = BC ৰ মান 3k AC হৈছে 5k k দুটা কেনসেল হ'ব থাকিলে 3/5 এবাৰ cos লাগে cos আমাক দৰকাৰ cos মানে ভূমি বাই কৰ্ণ ভূমি হৈছে ত্ৰিভুজটোৰ পৰা ভূমি পাও AB বাই কৰ্ণ AC AB বাই AC
দিজ ইকুৱেল টু ইয়াতে লিখিলোঁ এ বিৰ মান পাইছোঁ 4k বাই এ চি হৈছে 5k কে দুটা কেঞ্চেল হ'লে 4/5 দিজ ইকুৱেল টু পালোঁ 4/5 অৰ্থাৎ কছে আৰু সাইনে দুটা কোণানুপাত আমি পাই গ'লোঁ এইবাৰ আমি যি দেখুৱাব দিছে আমাক লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইড সমান এই দুটা সমান হ'বনে নাই তাক আমি নিৰ্ণয় কৰিব পাৰোঁ তো তাৰ বাবে মই এইখিনি মুছি লৈছোঁ এতিয়া আমি লেফট হ্যান্ড সাইড লম 1 - 10 স্কয়ার বাই 1 + 10 স্কয়ার এটাকে লেফট হ্যান্ড সাইড ইকুয়াল টু 1 - 10 স্কয়ার a বাই 1 + 10 স্কয়ার a দিস ইকুয়াল টু 1 - 10 এর মান আমি পোৱা নাই কিন্তু আমি কটের মান পাইছো আমাক কটৰ মান আছিলগে আমি পাইছিলো cot a ইকুয়াল টু আমি পাইছিলো 4/3 গতিকে 10 এর মান আমি এতে পাম 10 a ইকুয়াল টু হ'ব 3/4 তোমালোকে জানা যে কটৰ বিপৰীত হৈছে 10 বা 10 এর বিপৰীত cot যেহেতু cot এর মান 4/3 আমি পাইছিলো গতিকে আমি লিখি দিম যেহেতু cot a ইকুয়াল টু 4/3 গতিকে 10 এ হ'ব 3/4 তার বিপৰীত উল্টাটো তো মান সময় বহাই দিম 10 এর মান 3/4 হোল স্কয়ার ডিভাইড বাই 1 + 10 স্কয়ার অর্থাৎ 3/4 হোল স্কয়ার দিস ইকুয়াল টু 1 - 3 স্কয়ার 9 4 স্কয়ার 16 বাই 1 + 9/16 হ'ব দিস ইকুয়াল টু ভগ্নাংশৰ যোগ বিয়োগত লসাগু ল'ব লাগে যেহেতু হৰ আৰু লব দুইটাই ভগ্নাংশ গতিকে লসাগু ল'ব ওপৰত লসাগু হ'ব 16 তেতিয়া 16 * 1 16 - 9 ডিভাইড বাই লসাগু 16 হলে একেদৰে 16 + 9 হ'ব 16 দুটা ক্যান্সেল যেহেতু লবক 16 এৰে ডিভাইড আৰু হৰক 16 এৰে ডিভাইড কৰা আছে গতিকে 16 টো আমি ক্যান্সেল কৰিব পাৰো দিস ইকুয়াল টু 16 বিয়োগ 9 তেতিয়ালে 7 থাকিল আৰু 16 যোগ 9 25 25 অৰ্থাৎ লেফট হ্যান্ড সাইডৰ মান আমি পালো 7/25 এবাৰ আমি রাইট হ্যান্ড সাইডটো উলিয়াম কাৰণ এই দুটা সমান হ'বনে আমাক কোৱেশ্চন কৰিছে তেতিয়ালে রাইট হ্যান্ড সাইড the right hand side equal cos square a minus sin square a this equal to cos square a cos or মান মই লিখি থৈছো মুছি পেলাইছো যেতিয়া cos এর মান 4/5 পাইছিল 4/5 হোল স্কয়ার মাইনাস sin এর মান পাইছিল 3/5 তাতাকো স্কয়ার আছে this equal to এটো 4 দুবার পূরণ করে হলো আর 5 দুটা পূরণ করলে 25 মাইনাস একেদরে 3 দুবার পূরণ করে 9 আর 5 দুবার পূরণ করলে 25 যেহেতু স্কয়ার আছে এবার আকো এই দুটা ভগ্নাংশৰ বিয়োগ গতিকে লসাগু হৰৰ লসাগু 25 25 ৰ লসাগু 25 তে পালো যেহেতু হৰ একে আছে লব দুটা একে থাকিব অৰ্থাৎ 25 25 ত এবাৰ আৰু একেৰে 16 ক পূৰণ কৰিলে 16 হ'ব মাইনাস একেদৰে ইয়াত 9 হ'ব ইজ ইকুৱেল টু পালো 25 হৰত আছে 16 9 গলে কিমান থাকিব 7 7 9 16 হয় এবাৰ লেফট হ্যান্ড সাইডত কি পাইছিলো 7/25 আৰু ৰাইট হ্যান্ড সাইডত পালো 7/25 তেতিয়ালে আমাক কৈছিলে এইটো লেফট হ্যান্ড আৰু এইটো ৰাইট হ্যান্ড দুইটা মান আমি একে সমান 7/25 পালো অৰ্থাৎ এই দুটা ইকুৱেল হল আমাক কৈছিলে এই দুটা ইকুৱেল হ'বনে পৰীক্ষা কৰা তেতিয়ালে আমি কৈছো আমি ক'ব লাগিব যে এই দুটা ইকুৱেল হয় গতিকে আমি লিখি দিম গতিকে 1 - 10 স্কয়ার a ডিভাইড বাই 1 + 10 স্কয়ার a ইকুৱেল হ'ব cos square a minus sin square a গতিকে দুটা ইকুৱেল হ'ব তো ছাত্ৰছাত্ৰীসকল নিশ্চয় বুজি পাইছা তোমালোকে পাইছা নহয় জানো পাইছা তো পৰৱৰ্তী কোৱেশ্চন সমূহৰ সমাধানৰ বাবে চাই থাকিবা মোৰ MH Maths Point